লৰা ছোৱালীবোৰে এই ভিডিঅ'টো নাচাবা দেই। তো স্বাগতম গাইস মোৰ আকৌ এটা নতুন ভিডিঅ' লৈ। আজি মই কি কৰো কাক ফালো অলপ বেয়া কথাও হ'ব পাৰে, একো নাই, ক্ষমা কৰিব, আগতে গৈছো। আৰু ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিব নাপাহৰিব, ভিডিঅ'টো লাষ্টলৈকে চাব আৰু সাবস্ক্ৰাইবটো কৰি যাব। তুমি ভদ্ৰ হৈও একো বাল কৰিব পৰা নাই। মই পিন্ধাটো কুট বুলি নকয়, কোট বুলি কয়। আৰে বা এইটো কলেজ ড্ৰেছ হয়, আমাৰ কলেজত চুৱেটাৰ নচলে, আমাৰ কলেজত কোট চলে। হিৰো দেখাবৰ কাৰণে নিপিন্ধে কোনেও, ঠাণ্ডাৰ কাৰণে পিন্ধে। তহঁতৰ মাজত ভাল হৈও মোৰ কি বাল হ'ব, বেয়া হৈও মোৰ কি বাল হ'ব। তহঁতৰ তাত ভাল কমেন্ট আহিও তহঁতে একো বাল কৰিব পৰা নাই, কিন্তু মোক চা, ইনষ্টাগ্ৰাম হিলাই ৰাখি দিছো। মোৰ কমেন্টত কোনে মুতে জানা? যাৰ পৰিয়াল ভাল নহয় আৰু যাৰ দেউতাক এটা নহয়। অকাতৰ কথা কৈ কৈ নাকটো আৰু ক'ৰ পৰা মাজতে টানি আনিলে মোৰ। আৰে তুমি ধুনীয়া হৈও একো বাল কৰিব পৰা নাই। হাও থৰ বড় লাগছি শুনে তোৰ দে আর। তোমাৰ মুখখন লেট্ৰিঙৰ নিচিনা, সেইকাৰণে এতিয়া মুখতে হাগি আছো তোমাৰ। তুমি ইমান কথা কব জানা, সেইকাৰণে একো বাল কৰিব পৰা নাই। আপুনি পিছে গা ধুইছেনে নাই, ব্ৰাছ কৰিছেনে নাই, নে মেকআপ লগাই অলপ লিপষ্টিক লগাই আহি গ'ল? হা? তুমি নাকতহে ভৰাবা, মই তোমাৰ তাতে ভৰাম। বাহ। ভগৱানে মানে তোমাৰ নাকটো ধুনীয়া বনাই বনাই মোৰ নাকটো ধুনীয়া বনাব পাহৰিয়ে গ'ল। মই আলুৰ চব্জি হ'ব নোৱাৰো, মোৰ ভূমিকা অলপ কেৰেলাৰ নিচিনা, তো মই চবকে ভাল নালাগিব পাৰো। আৰে মাথাত জোৰকে কুবা, কি ঠিক ওলাই যায় মুখৰ পৰা। তুমি আগতেও কথা কব নজনাই আছিলা, অলপ ভিউচৰ লোভত এই ৰসটো মাৰি দিলা। Yes, মই অসমত ৰাজ কৰিব খুজো, সেইকাৰণে চবকে বেঙা বনাই ৰাখি দিম। আৰু তই কোন হয়নো, কোন হয় তই যে তোৰ কথা শুনিম মই? তই ভিডিঅ' নবনাব দিলে নবনাম মই। কেমেৰাটো অন কৰিলে মুখখন কাৰ দেখা পাই গাইজ সন্মুখত? তেতিয়াহ'লে থু ক'ত পেলাল? মোৰ মুখত মুতাৰ আগত তোৰ সেইডাল বাচিবও লাগিব। এটাই কথা কম, দম আছে। মই ইনষ্টাগ্ৰামত হাগি আছো, তোমাৰ মুখত হাগা নাইতো। তোমাৰ মুখখন লেট্ৰিঙৰ নিচিনা নহয়, হাগিবও পাৰো দিয়াচোন। তুমিতো অসমতো প্ৰভাৱ পেলাব পাৰা নাই। লৰা মানুহে জুই লগাই ছোৱালীৰ, ছোৱালীয়ে ছোৱালীৰ কেনেকে জুই লগায়? তোমাৰ মানে
মক্কেলনি মই এনেকে কেতিয়া ডান্স মাৰিলো ভিডিঅ'টো সেন্ড কৰিবিচোন আৰু কিবা কম নেকি পাৰ্ট 2 লাগিলে কমেন্ট কৰি জনাবা